হেল্ল' এণ্ড নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনালোঁ CSC অসমৰ পুনৰ এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ আজি ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ ওচৰৰ ডাক নম্বৰ বা আপোনাৰ নামত কিমানখিনি মাটি আছে নে সেইখিনি পটাদাৰ সঠিক কোন সেইখিনি চাবলৈ আপোনালোকে হয়তো যায় মণ্ডল অফিচত। এতিয়াৰ পৰা আপোনালোকে যাবলৈ নালাগে মণ্ডল অফিচত, আপোনালোকে ঘৰতে বহি আপোনাৰ ফোনটো উলিয়াই অন্যথা আপোনালোকৰ লেপটপৰ যদি আছে লেপটপটো উলিয়াই আপোনালোকে ইজিলি চাবলৈ পাৰিব ঘৰতে বহি। আপোনালোকে অলৰেডি পাই গৈছে যিহেতু ILMRS আমাৰ জমাবন্দী চোৱা পৰ্টেল, কিন্তু আপোনালোকক আজি ডাইৰেক্টলি মেপখন চাব কেনেকৈ। এতিয়া আপোনালোকে কেনেকৈ চাব তো চাবলৈ হ'লে আপোনালোকে ভিডিঅ'ৰ তলত লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাত গৈ ডাইৰেক্ট ক্লিক কৰি দিলে সেই ৱেবছাইটটোলৈ ডাইৰেক্ট আহি যাব পাৰিব। অন্যথা আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত চাৰ্চ কৰিব পাৰিব ভুনাক্সা বুলি, আৰু আপোনালোকে তাত অহাৰ পিছত দেখিব এনেধৰণে মেপখন চাওক। এবাৰ দেখাই দিওঁ, এনেদৰে আপোনালোকে মেপখন গোটেইখন দেখি যাব। এতিয়া আপোনাৰ মেইন ষ্টেপটো হৈছে আপোনালোকে ফাৰ্ষ্ট চিলেক্ট কৰিবলৈ আপোনাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনখন কৰি ল'ব লাগিব। ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব, নেক্সটত আপোনালোকে অপশ্যনত দিয়া থাকে আমাৰ চাব ডিভিজন আমাৰ নগাঁও ডিষ্ট্ৰিক্টত দুটা আছে, এটা হৈছে নগাঁও চাব ডিভিজন এণ্ড আনাডাৰ ইজ কলিয়াবৰ চাব ডিভিজন। এতিয়া মই নগাঁও চাব ডিভিজনৰ আণ্ডাৰত পৰোঁ, গতিকে মই নগাঁও চিলেক্ট কৰি ল'লোঁ। নেক্সটত আপোনালোকৰ থাৰ্ড অপশ্যনত আছে আপোনালোকৰ চাৰ্কল অফিচ, মানে আপোনালোকৰ মণ্ডল অফিচ চিলেকশ্যন কৰা অপশ্যনটো। এতিয়া আপোনালোকৰ যিটো মণ্ডল অফিচ হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন আহিব মৌজা। আমাৰ ৰহা সমষ্টিত ৰহা চাৰ্কলত আমাৰ 5টা মৌজা আছে, চ' 5টাৰ ভিতৰত মোৰ যিটো মৌজা হয় সেইটো চিলেক্ট কৰি ল'লোঁ। নেক্সটত আপোনালোকে লাট লং। এতিয়া লাট নংটো আপোনালোকে পাব ক'ত, আপোনালোকে কিছু লোকে জানিব পাৰে কিন্তু কিছু লোকে হয়তো নাজানিব পাৰে লাট নংটো কিমান। আপোনালোকে যদি লাট নংটো জানিব আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ফাৰ্ষ্টে আপোনালোকে আপোনালোকৰ খাজানা ৰচিদখন চাব, তাত আপোনাৰ যিটো ডাক আছে ডাক নম্বৰটো আপোনালোকে ধৰিত্ৰী পৰ্টেলত গৈ মাৰি দিব, তাতে দেখিব আপোনালোকৰ কে নম্বৰ লাট নং বুলি অপশ্যনটো ওলাই আহিব। তো মোৰ লাট নং নম্বৰ হৈছে 2 নম্বৰ লাট নং আমাৰ, তো গতিকে মই 2 নম্বৰ লাট নঙত ক্লিক কৰিলোঁ। তাৰপিছত মই এতিয়া লাষ্ট ষ্টেপ আছে আমাৰ ভিলেজ চিলেকশ্যনৰ। এতিয়া ভিলেজখন চিলেক্ট কৰি লওঁ, মোৰ অলৰেডি চিলেক্টে আছে তথাপি এবাৰ চিলেক্ট কৰি দিছোঁ। ভিলেজ চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে পটা নম্বৰ মাৰি তাৰ ওচৰ পাজৰ কোনখিনি মাটি আপোনালোকৰ ধৰি লওক আপুনি বিচাৰি পোৱা নাই সেইখিনি ইয়াতে চাব পাৰিব মেপত। তো যদি ডাক নম্বৰ জানে বা পটা নম্বৰ জানে তেতিয়াহ'লে ওপৰত দেখিব ভুনাক্সা য'ত চাৰ্চ বটন থাকে তাতে ক্লিক কৰি আপোনালোকে লাট নংটো মাৰি দিব, মানে আপোনালোকৰ পাটা নংটো মাৰি দিয়াৰ পিছত আপোনালোকে এণ্টাৰত মাৰি দিব। এণ্টাৰত মাৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ দেখিব, এতিয়া দেখিছে যিটো আমাৰ ভুনাক্সাৰ অফিচিয়েল পৰ্টেলৰ যিটো গোটেই মেপখিনি আহি গৈছে। আৰু তাৰপিছত আপোনালোকে প্লট ইনফ'ত যাব, প্লট ইনফ'ত দেখিব কেইবিঘা মাটি আছে টোটেল। নেক্সট আপোনালোকে দেখিব অ'নাৰৰ ফাদাৰ নেম, সেইখিনি গোটেইখিনি আপোনালোকে দেখিব। তো এনেদৰে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ ওচৰে পাজৰে মাটি কিমান আছে, কাৰ নামত আছে, গোটেইখিনি চাব পাৰিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালে চাই, আৰু আপোনালোকে আপোনালোকৰ বন্ধু ঘৰৰ পৰিয়ালৰ সকলোকে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই প্ৰচেছটো চাই শিকি লয় নিজে আৰু ঘৰতে চাব পাৰে এই মেপখন। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।